পুলিচজনৰ মাকে কথাটো ক'লেও সেইটো কথা পৰিয়ে মানি নলয় আৰু পৰিয়ে বিয়া নহয় পুলিচজনৰ লগত। তো এই কথাটো মই কিহৰ কাৰণে কৈছোঁ আৰু কি হ'বলৈ গৈ আছে আজিৰ হ'বলগীয়া খণ্ডটি, তো তাৰ বিষয়ে আপোনালোকে এই ভিডিঅ'টোত দেখিবলৈ পাব। কিন্তু তাৰ আগতে যিসকলে সূৰুযমুখী চিৰিয়েলখন চাই ভাল পায় আৰু তেওঁলোকে যদি এতিয়ালৈকে এই চেনেলটো ছাবস্ক্ৰাইব কৰি লোৱা নাই তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি লওক, কিয়নো প্ৰতি সপ্তাহতে এটা নতুন ভিডিঅ' লৈ এই চেনেলটোত মই আহি থাকোঁ। যিহেতু আপোনালোকে নিশ্চয় গম পাইছে যে কেনেকৈ এতিয়া লাহে লাহে গুড্ডুৰ যিটো জীৱন হয় সেইটো সলনি হ'বলৈ ধৰিছে, লগতে এতিয়া গুড্ডুৱে ডাঙৰ হ'বলৈ ধৰিছে। কিন্তু এতিয়া তেওঁলোকৰ যিহেতু মাক দেউতাকৰ মাজত যিহেতু কাজিয়া পেচাল লাগি আছে, একেলগ হোৱা নাই এতিয়ালৈকে, আৰু তাৰ কাৰণে যি গুড্ডুৰ প্ৰভাৱ পৰিব সেইবোৰত বেয়া, আৰু তাৰ বাবে এতিয়া গুড্ডুৰ মাকৰ কথাটো সেইটো কথা দেউতাকে ভাবি চাব সোণৰ কথাবোৰ শুনি, আৰু সোণৰ কথাবোৰ শুনি দেউতাকে ভাবি চাই গুড্ডু আৰু মাকক একেলগে ৰখাৰ সিদ্ধান্ত ল'ব। লগতে এতিয়া হোষ্টেলৰ পৰা হয়তো গুড্ডুক অতি সোনকালে অৰ্থাৎ আজিৰ খণ্ডটোতে হয়তো লৈ অহা দেখিবলৈ পাব। লগতে আপোনালোকে নিশ্চয় জানে যে পুলিচজনৰ মাকে সকলোবোৰ কথা গম পায়ো এতিয়া সকলোবোৰ প্ৰস্তাৱ মাকে সকলোবোৰ কথা বাদ দি প্ৰস্তাৱটো মানিবৰ কাৰণে দেউতাকক কৈ গৈছিল পৰীৰ, আৰু তাৰ বাবে এতিয়া পৰীয়ে সেইটো কথা গম পোৱা নাছিল যিহেতু, আৰু আজিৰ খণ্ডটিত গম পাব, আৰু গম পাই আচৰিত হৈ পৰিব। দেউতাকহঁতে যি পুলিচজনৰ লগত বিয়া ঠিক কৰিবলৈ ওলাইছে, যিহেতু এতিয়া পুলিচজনক একেবাৰে বেয়া পায়, পৰীকো বহুতবাৰ ডিষ্টাৰ্ব দিছিল, কিন্তু এতিয়া পৰীয়ে বিশ্বাস নকৰে সেইজন মানুহক, যিহেতু তেওঁ তেনেকুৱা মানুহ হৈছে বুলি। কিন্তু পুলিচজনে সঁচাই তেনেকুৱা হৈছে, কিন্তু সেইটো কথা পৰীয়ে বিশ্বাস নকৰে, আৰু তাৰ বাবে এতিয়া দেউতাকে সেইবোৰ কথা বুজাবৰ কাৰণে চেষ্টা কৰিব। লগতে এতিয়া সোণৰ লগতো কথাবোৰ পাতিব, আৰু সেইবাবে এতিয়া সকলোৱে পৰীৰ সিদ্ধান্তটোৰ কথাৰ বাবে অপেক্ষা কৰিব, যাতে এতিয়া পৰীয়ে ভাল এটা ৰিজাল্ট দিয়ে, বা এতিয়া পৰীয়ে য়েছ কয় নে নকয়, তো সেইবোৰ কথা এতিয়া পৰীৰ পৰা উলিয়াবৰ কাৰণে চেষ্টা কৰিব ঘৰৰ মানুহখিনিয়ে। কিন্তু এতিয়া পৰীৰ উত্তৰ কি হ'ব, তো সেইটো আপোনালোকে আজিৰ খণ্ডটিত দেখিবলৈ পাব। যিহেতু আপোনালোকে ধ্বংসৰ ফালে যাই থকা আপোনালোকে নিশ্চয় দেখিবলৈ পাইছে, কাৰ কথা কৈছে আপোনালোকে নিশ্চয় গম পাইছে। অৰ্থাৎ পুৱতি যেনেকৈ এতিয়া মদ খাই তেনেকুৱা উদ্ভণ্ডালি কৰি আছে, আৰু গোটেই ৰাস্তাতে তেনেকুৱা উদ্ভণ্ডালি কৰা আপোনালোকে দেখিবলৈ পাব, আৰু ভালপোৱাজনৰ লগত তেনেকুৱা উদ্ভণ্ডালি কৰাৰ পিছত এতিয়া ভালপোৱাজনে কেইদিনমান লগত থাকি তাৰপিছত সেই ভালপোৱাজন বাদ দিয়াৰ আগতেয়ে যাতে এতিয়া ভালদৰে এটা বদনাম উলিয়াব পাৰে, আৰু তাৰ বাবে সম্পূৰ্ণ চেষ্টা কৰিব এই পুৱতিক ধ্বংস কৰিবৰ কাৰণে। কিন্তু এতিয়া সেইটো সম্ভৱ হ'ব পাৰে বা নোৱাৰে, কাৰণ এতিয়া যিহেতু মদ খাব পুৱতিয়ে, আৰু সেইবাবে সেইবোৰ কথা অতি সোনকালে হয়তো ঘৰৰ মানুহে গম পাব, আৰু এতিয়া আজিৰ খণ্ডটিতে হয়তো ঘৰৰ মানুহখিনিয়ে পৰীৰ কথাটোৰ লগতে এতিয়া এই কথাটো সাঙুৰ খাব, অৰ্থাৎ যিবোৰ এতিয়া তেওঁ কৰি আছে মনে মনে অৰ্থাৎ পুৱতিয়ে, তো সেইবোৰ কথা এতিয়া গুৰুত্ব দিয়া দেখিবলৈ পাব। তো বাকী আপোনালোকক আজিৰ ভিডিঅ'টো এইখিনিয়ে ক'ব লগা আছিল। আৰু আপোনালোকে গম পাইছে চিৰিয়েলখনত দুটা খণ্ড আপোনালোকে দেখিবলৈ পাই আছে। দুটা খণ্ড কিয় দেখিবলৈ পাই আছে, আৰু লগতে চিৰিয়েলবোৰ আচলতে অতি সোনকালে বন্ধ হ'ব, অৰ্থাৎ অসমীয়া চিৰিয়েল আৰু বেছি দিন নচলে, কাৰণ ইয়াৰ কাৰণ বহুতটা আছে। আপোনালোকে জানিলে হয়তো আচৰিত হ'ব, আৰু কি আচৰিত হ'ব কি নহ'ব তো সম্পূৰ্ণ আপোনালোকে এইটো ভিডিঅ'ত আপোনালোকে নাপায়। এইটো ভিডিঅ' আচলতে ছেকেণ্ড চেনেলতহে আপলোড হৈ আছে, আপোনালোকে মেইন চেনেলত আপোনালোকে দেখিবলৈ পাব। ৰবিবাৰে 4:15 বজাত মই এটা ভিডিঅ' দিম, য'ত আপোনালোকে সকলোবোৰ কথা গম পাব, আৰু সেইটো ভিডিঅ'ৰ কাৰণে শ্বুটিঙৰ কাম আজি আৰম্ভ কৰিম মই, আৰু আপোনালোকে সেইটো কথা গম পাব যে কিহৰ কাৰণে চিৰিয়েলবোৰ আকৌ বেছি দিন নচলে, আৰু অসমীয়া চিৰিয়েলবোৰ যদি লাহে লাহে নামিবলৈ ধৰিছে, উঠিব ধৰা নাই, তো সেইটো কথা আপোনালোকে সম্পূৰ্ণ গম পাব সেই ভিডিঅ'টোৰ জৰিয়তে। তো কি হয় কি নহয় তো সম্পূৰ্ণ আপোনালোকে সেইবোৰ জানিবৰ কাৰণে চাই থাকিব লাগিব আপোনালোকে মেইন চেনেলটো। আপোনালোকে এই ভিডিঅ'টো যদি চাই ভাল পালে তেওঁলোকে লাইক এটা কৰি দিয়াৰ লগতে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। লগ পাম এনেকুৱা নতুন এটা ভিডিঅ'ৰ সৈতে। তো আজিৰ ভিডিঅ'টো এইখিনিয়ে।